এতিয়া চাহ খাবলৈ লৈছো চাহ আৰু জেলেপি পূজাৰ ফাৰ্ষ্ট জেলেপি আজি ওপেনিং কৰিম আৰু দেখাই এনেকৈ থিয় হৈ আছে ইয়াতে চকীতে ধৰি ডাইনিঙৰ চকীত ধৰি এইজনে মোৰ মানুহজন দেখাক জেলেপি খুৱাই আছে হাই কৈ দিয়া বেটা পাপা হাই কৈ দিয়া এতিয়া চাহ খাই লওঁ জেলেপি লগত ফাৰ্ষ্ট টাইম পূজা জেলেপি আজি ফাৰ্ষ্ট আৰম্ভ কৰিম আৰু এইপিনে খোৱা খায়ে আছে দেখাই কেনেকৈ আছে দেখিছ নাই জেলেপি খাই খোৱাত ব্যস্ত মই খাইছোঁ কৈ দিয়াচোন মই খাইছোঁ বুলি কৈ দিয়া এতিয়া ময়ো খাই লওঁ মোবাইলৰ ষ্টেণ্ড নাই যে সেইটো কাৰণে মানে য'তে ত'তে থৈ ভিডিঅ' কৰিবলগীয়া হয় কি কৰিব উপায় নাই আৰু বহুত টেষ্টি হৈছে গৰম হৈ আছে একদম বহুতে টেষ্টি লাগিলে সকলোকে ভাৰতী ভ্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া একদম বগা সাজপাৰ পিন্ধি ৰেডি হৈছোঁ গাঁৱত যাওঁ গাঁৱত পূজা পাতিছে আমাৰ গাঁৱতে পূজা পাতে গাঁৱতে এগৰাকী আই আছে যি মানে পূজা টাইমত পূজা দেৱী লগ্ন হয় তাৰ গাত আৰু পোৱা গাঁওখনৰ বিষয়ে মানে কয় আৰু ভাল বেয়া সকলো কয় দেখাব চেষ্টা কৰিম আপোনালোককো যদি পাৰোঁ এইপিনে দেহা আৰু পাপা ওলাই আছে সিহঁতকো দেখাম বাৰু ওলাই মেলি ৰেডি হ'লোঁ এতিয়া গাঁৱত যাম আৰু আপোনালোককো লগত লৈ গৈ থাকিম চাই থাকিব ভিডিঅ'টো কেনেকুৱা হয় সকলো দেখাবলৈ চেষ্টা কৰিম এইপিনে পাপা আৰু দেহা হাই কৈ দিয়া পৰিয়ালটো গৈ সেৱা এটা লৈ আহোঁগৈ পূজাৰ বুলি আজি প্ৰথম দিন যিহেতুকে তেন্তে বলক গৈ থাকোঁ এইপিনে নুনু আৰু মই আহিলোঁ বাহিৰলৈ আৰু এইপিনে পাপাকে স্কুটিখন উলিয়াব গৈছে স্কুটিতে যাব লাগিব আৰু ৰ'দো বহুত এনেকৈ যাব লাগিব বেছি দূৰ নহয় বাৰু ইয়াৰ পৰা 4-5 কিলোমিটাৰ 15-20 মিনিটত পাই যামগৈ পিনে স্কুটি ৰেডি কৰিলে ষ্টাৰ্ট কৰিলে আৰম্ভ উঠি লওঁ দেহা ভাগৰ বজাৰো কৰি দিম বুলি ভাবিছোঁ আজি পূজা বজাৰ কেইটামান এতিয়া গৈ আছোঁ A few moments later পাই গ'লোহি নাৰিকল গছৰ পাতৰ লগত বনাই দিছে কলগছ আৰু নাৰিকল গছৰ পাতৰ লগত গেটখন বনাইছে এইপিনে যাব লাগিব এই সৰু ৰাস্তাটো দি এইপিনে অকণমানকৈ যে ওলাই আছে বগাকৈ সেই তাতে পাতিছে এইপিনে এতিয়া আমি গৈ থাকোঁ ইমান ধুনীয়া পৰিৱেশ একদম পথাৰৰ মাজত আছে আই থানখন এইপিনে আছে দেবেৰাপা থানখন আছে অকণমানকৈ দেখিছে নহয় দেবেৰাপা থানত আজি নাযাওঁ বাৰু বেলেগ এদিনা যাম আৰু এইপিনেও ধুনীয়া পৰিৱেশ ছাগলী ভেবেলা ছাগলী ধুনীয়া এটা পৰিৱেশৰ মাজত আইথানখন আছে এইপিনে পুৰা পথাৰ সেউজীয়া হৈ আছে ধাননি পথাৰ আৰু লাহে লাহে গৈ আমি পাইছোঁগৈ আৰু এতিয়া আন এখন গেট পালোঁ এইখন গেটতো এনেকৈ কল আৰু নাৰিকল কিবাকিবি ওলমাই থোৱা আছে পূজাস্থলীত এইবিলাক থোৱা হয়েই আৰু ইপিনে ভৰিকেইটা ধুই আমি সেৱা কৰিব আহিলোঁ দেহাক আইতাকেইগৰাকীয়ে লৈ গুচি গ'ল আৰু আমি এতিয়া সেৱা কৰি লওঁ
পৰা এতিয়া ওলাই আহিছোঁ। এতিয়া মাহঁতৰ ঘৰত যাব লাগিব। তাত অকণমান সোমাই পেলাই ঘৰত যাম আৰু নিজৰ ঘৰত। আৰু আমাৰ চেণ্টাৰতে দেহা ভাগৰ বজাৰো কৰিবলৈ আছে। পূজা বজাৰ কৰি দিয়াই নাই, আজি কৰি দিম বুলি ভাবিছোঁ। ইয়াৰ পৰা গৈ বাহিৰে বাহিৰে এতিয়া চেণ্টাৰত আহি পাই গ'লোহি। এতিয়া দেহাৰ কাৰণে বজাৰ কেইটামান কৰিম। তাৰ আগতে আপোনালোকক এটা কথা জনাই দিওঁ যে যিগৰাকী আই মানে গোঁসানী উঠে হ'লে সেই আইগৰাকী আজি নুঠিলে, কাৰণ আজি প্ৰথম দিন যে ছেকেণ্ড দিনা মানে বৰবলি দিনা উঠিম বুলি কৈছে। সেইটো কাৰণে মানে আজি দেখাব নোৱাৰিলোঁ, অহাকালিলৈ দেখাম। এইমাত্ৰ ঘৰত আহি পালোহি। এতিয়া চাহ খাবলৈ বহিছোঁ। এইপিনে চাহ আৰু পকৰি আনিছিলোঁ, চাহৰ লগত খাম। এইটো ডিম হয়, এইটো দেহাৰ কাৰণে আনিছোঁ, দেহাই খাব ডিমটো। আমি চাহ আৰু পকৰি খাওঁ। আৰু এইপিনে দেহাই তাৰ ভাগৰ বস্তুবিলাক পাই খেলি আছে। আহি পেলাই অকণমান কাপোৰ খুলি থৈ দিছোঁ হাৱা লাগিবলৈ, কাৰণ দিনটো কাপোৰ পিন্ধি গৰমত ঘূৰি ফুৰা যে। এইপিনে বল এটা লৈ দিলোঁ, বলটো পাই বহুত ভাল পাইছে। আৰু মোবাইল দুটা লৈ দিয়া হ'ল। ইয়াত এটা মোবাইল আছে, খুলি দেখাইছোঁ, আৰু এইটো এটা মোবাইল। এটা বেলেগে লৈ দিলে, এটা আমি লৈ দিলোঁ। এইটো এটা, দুটা মোবাইল পালা ন। আৰু এটা জুনুকা লৈ দিছোঁ। জুনুকাটো আনচোন, দেহা জুনুকাটো। বহুত ফূৰ্তি কৰিছে, পাই পেলাই পূৰা খেলি আছে। মোবাইলটো ভাঙি পেলালা দেখোন, মোবাইলটো দুফাল কৰি দিলে। এইটো জুনুকাটো বজাই দিয়াচোন। মোবাইলৰ আকৃতি শেষ কৰি দিছে আৰু। এইটো জুনুকাটো লোৱা, জুনুকাটো বজোৱা আকৌ। এতিয়া চাহ খাই লওঁ। ষ্টেণ্ড নাই যে, ভিডিঅ' কৰিবলৈ দিগদাৰ। পকৰি টেষ্টি হৈছে। এতিয়া মই চাহ খাই ল'ম। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু সকলোৱে যেন ভালদৰে উপভোগ কৰে দুৰ্গা পূজাটো। বাই।